Welcome to back to my YouTube channel আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একদম সকলোৱে শেষলৈ চাব আৰু মই একদম বাহিৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে গম পাইছে একদম বাহিৰৰ পৰা তো আৰু মই যে কৈ থাকোঁ ৰাস্তাটো ওচৰতে বুলি সেইটো হৈছে ৰাস্তা আৰু ৰাস্তাটো পৰা মানে একদম তেনে ওচৰতে আৰু আমাৰ ঘৰৰ পৰা একদম ওচৰত মানে বেছি হল বেছি নহয় আৰু এইফালে লগাইছোঁ ফুল তো ফুলখিনি কেনেকুৱা লাগিছে আৰু এইটো হৈছে মানি প্লাণ্টটো এইটোত এটা ৰহস্য আছে ৰহস্যটো বাৰু কম ৰহস্যটো মানে হৈছে এইটো আনিছোঁ একচুৱেলি মই কিনি অনা নাছিলোঁ এইটো মানে মই মাৰ ঘৰলৈ গৈ আছিলোঁ গৈ থাকোঁতে মানে বাটতে ফুলটো দেখা পালোঁ পাই পেলাই লৈ আহিলোঁ অনাৰ পাছতে এটা কাম হ'ল কামটো মানে কি বেটিয়ে মানে টকা 400 আছিলে আৰু 300 টকা এটা এক্সট্ৰাকৈ লৈছে আৰু 100 টকা এটা এক্সট্ৰাকৈ লৈছে যিহেতু মানিয়াকৰ ঘৰত যাব ন সেইটো কাৰণে মানে পইচা পাতি অলপ বেছিকৈ লৈছিলে তাই বেটাখিনি থাকিল কিন্তু তাইখিনি হেৰাই থাকিলে এইটো চুৰ কৰাৰ কাৰণে হেৰাল নেকি নাজানো আৰু বিশেষকৈ এইটো মই চুৰ কৰা নাছিলোঁ সেইখিনি ঠাইত মানে কোনো মানুহেই নাছিল আৰু কোনো ঘৰো নাই সেইটো কাৰণে মানে বাটতে মিষ্টাৰে যিটো গাড়ীখন ৰখাই লৈ পেলাই তাৰপিছত মই দেখা পালোঁ মোৰ চকুত পৰাৰ পিছত মই ভাবিছোঁ গছটো মই লৈ যাওঁ ঘৰত নি ধুনীয়াকৈ ৰুই দিলে ঘৰতে হ'ব সেই বুলি ভাবি কিন্তু লৈ আহিছিলোঁ মই একচুৱেলি চুৰ কৰা নাছিলোঁ আৰু যিহেতু ঘৰ দুৱাৰ একোৱে নাছিল বা মই মানুহ এঘৰক খুজিম সেইটোও নহয় মানে একদম হেৰি কৰি আনিলোঁ সেইটো কাৰণে মানে অকণমান ভুল হ'ল আচলতে মোৰ আৰু সেইকাৰণে মানে বেটেৰী 300 টকা এটা হেৰাই থাকিল আচলতে সঁচা কথা মানুহৰ বস্তু কেতিয়াও চুৰ কৰিব নালাগে মই ভুল কৰিছোঁ একদম আপোনালোককো কৈ দিছোঁ আপোনালোকে জানো চুৰটো নকৰে দেই মই বাৰু ভুল কৰিলোঁ আপোনালোকে একদম চুৰটো নকৰে আৰু এইফালে কাপোৰ ধুলোঁ বহুত কাপোৰ ধুলোঁ কাপোৰ কানি ধুই পখালি মেলি ল'লোঁ আৰু এইফালে মই পাছফালে আহিলোঁ এটা বস্তু দেখুৱাবলৈ আৰু আমাৰ বাৰীৰ প্ৰথম বস্তু লাগিছে তো মই ভাবিছোঁ আপোনালোকক দেখাওঁ আৰু একদম ধুনীয়া বস্তু এটা দেখাম চববোৰে মানে লোভৰ পানী পৰি যোৱা তো এইটো হৈছে যিটো ৰ'দত ছাঁ পৰি আছে ন দেখা পোৱা যোৱা নাই তো এয়া হৈছে আম আমাৰ বাৰীৰ প্ৰথম ফলৰ বস্তু হৈছে আম গতিকে আমে লাগিছে বাকী আছে গছ গছনি সেইবিলাক ধৰি লওক লাগিব হোৱা নাই কিন্তু আমটো পটককৈ লাগি গ'ল তো এয়া আৰু ওচৰতে এইবিলাক মৰাপাত ধুনীয়াকৈ মৰাপাত কৰি থৈছে আৰু এইফালে এয়া বেটা কাপোৰ পেটি কাপোৰ লগত মোৰ মিষ্টাৰ সকলো আৰু কাপোৰ মেলি কৰি থৈ দিছোঁ আৰু এইফালে আছে একদম ধুনীয়াকৈ মানুহে খেতি কৰি থৈ দিছে ধান খেতি সকলোবোৰ আছে তো আমাৰ সেয়া তামোলৰ গছ আৰু এনেকৈ এইখিনিয়ে আমাৰ ঠাই তো ওচৰতে যিখিনি খালী হৈ আছে সেইখিনি মানে মানুহে গৰু ছাগলী দিয়ে আৰু সেয়াও আমাৰ ঠাই সেই ঠাইবিলাক ভৰোৱা হোৱা নাই মাতি পেলাই তো এনেকৈ আমাৰ ঠাইবিলাক এইখিনিয়ে আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একদম 11টামান বাজিল আহি একদম দেৰিকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যিহেতু ৰাতিপুৱা কাম বন কৰি থাকিলোঁ বহুত দেৰি হৈ গ'লগৈ সেইটো কাৰণে ভাবিলোঁ পটককৈ কাম বনখিনি কৰি লওঁ লৈ পেলাই আপোনালোকক ভিডিঅ'টো ষ্টাৰ্ট কৰিম তো গম পাইছে মই কাপোৰ কানি ধুই পখালি ল'লোঁ আৰু এটা এইফালে দেখিছে এইবিলাক বস্তু এয়া হৈছে চাউলৰ বস্তা মিষ্টাৰে মানে বজাৰত যিহেতু চাউল বেচা যায় ন সেইটো কাৰণে মানে চাউলখিনি আনি ষ্টক কৰি থৈ দিছে আৰু আনিছিলে আজি লৈ গ'ল বহুতখিনি চাউল আৰু এইখিনি আছে বাকী আৰু এতিয়া যিহেতু 11টা বাজিলে আহি তো ৰন্ধা বঢ়া লাগিব আৰু আজি সকলোৱে চিনাকি সকলোৱে প্ৰিয় বস্তু বনাম গতিকে সকলোৱে একদম ধুনীয়াকৈ চাই থাকিব দেই আৰু ধুনীয়াকৈ চেনেলটো আগুৱাই লৈ যাব সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ একদম সৰু ৰিকুৱেষ্ট সকলোৱে মোৰ চেনেলটো আগুৱাই লৈ যাব একদম যিসকলে চাই সকলোৱে এটা শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তো এতিয়া যাওঁ একদম সকলোৱে প্ৰিয় বস্তু বনাম আজি কৈছোঁ একদম সকলোৱে চিনাকি আজি বনাইছোঁ তো সকলোৱেতো বুজি পাইছে এইটো কি বস্তু গতিকে সকলোৱে চিনিও পাইছে তো আজি বনাম মই একদম অসমীয়া জুতি এসাঁজ গতিকে আপোনালোককো মই ভিডিঅ'টো শ্বেয়াৰ কৰিম তো সকলোৱে চাই থাকিব চ' মই এতিয়া এইখিনি ধুনীয়াকৈ কাটি লওঁ আৰু একদম কোমলীয়া অংশটো লৈছোঁ দেখা পাইছে আপোনালোকে একদম কোমলীয়া মানে
যিটো কচুৰৰ ভিতৰৰ পৰা মানে ওলাই একদম কোমলীয়া, আৰু হয়তো আপোনালোকে দেখা পাই চিনি পাইছে, একেবাৰে কোমলীয়া। মই এইখিনি ধুনীয়াকৈ কুটি বাছি লৈ লওঁ। আৰু এইফালে মোৰ পাচলি কটা হৈ গ'ল, আৰু এইখিনি কচুৰৰ যিখিনি থুৰ মই ছিগি আনিছিলোঁ সেইখিনি, আৰু লগতে নহৰু পিঁয়াজখিনি মই গুচাই ল'লোঁ। তো এতিয়া এইখিনি ধুনীয়াকৈ ধুই পখালি আনি বনাম, আৰু আপোনালোকেও দেখাম, চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু মই এইফালে বহাই লৈছোঁ এখন কেৰাহীখনত মই অকণমান পানী দিছোঁ, মানে যিহেতু কচু থুৰখিনি আছে ন, কচু থুৰখিনি মানে অকণমান উহাই ল'ম। উহাই লৈ তাৰ যিটো পানী আছে সেই পানীটো মই পেলাই ল'ম। আৰু এইফালে যিহেতু পানীখিনি ফুট আহিছে, মই এতিয়া কাটি ৰখা কচুৰখিনি দি দিম। আৰু এইখিনি অকণমান সময়ৰ কাৰণে মই অকণমান মানে ভাপত দিম, আৰু এইখিনি মানে অলপ ভাপটো যিটো কচু পানী ওলাই ন, সেই পানীটো মানে অকণমান ওলোৱালৈকে মই এনেকৈ ঢাকি ৰাখিম। তাৰপাছত ধুনীয়াকৈ পানীটো কাঢ়ি দিম। আৰু এইফালে মোৰ এইখিনি ধুনীয়াকৈ হৈ গ'ল, ভাপ আহি গ'ল। এতিয়া মই ইয়াতে তেল দিছোঁ। আৰু যিহেতু তেলখিনি ধুনীয়াকৈ পাক আহিছে, এতিয়া মই কেইটামান গুড়া জিৰা, যিহেতু গোটা জিৰা আছিলে সেইখিনি দি দিম। আৰু গোটা জিৰা আপোনালোকৰ দিবও পাৰে, নিদিবও পাৰে, কিন্তু মই গোটা জিৰা দিলে চব্জিটো খাই বহুত ভাল পাওঁ, খুব টেষ্টি পাওঁ। গতিকে আপোনালোকৰ অনুযায়ী দিবও পাৰে, নিদিবও পাৰে, কথা নাই। আৰু দিছোঁ মই এটা তেজপাত। আৰু এইখিনিতে মই কাটি ৰখা পিঁয়াজ আৰু নহৰু। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু এইফালে যিহেতু পিঁয়াজখিনি মোৰ ৰঙচুৱা হৈছে, এতিয়া মই ইয়াতে অকণমান পানী ব্যৱহাৰ কৰিম, যিহেতু মছলাখিনি পোৱা নাযায়। আৰু এতিয়া মই ইয়াতে শুকান মছলাখিনি ব্যৱহাৰ কৰিম। শুকান মছলা দিবৰ কাৰণে প্ৰথমতে লৈছোঁ মই ধনিয়া গুড়ি, আৰু ধনিয়া গুড়ি দেখিছে কিমানখিনি দিছোঁ। তাৰপাছত ল'ম জিৰা, সকলোখিনি মানে মিক্স আছে ইয়াতে। আৰু লৈছোঁ গুড়া জলকীয়া, হালধি একেবাৰে অকণমান লৈছোঁ, দেখিছেনে? হালধি বৰ বেছি নিদিওঁ, একেবাৰে অকণমান দিছোঁ। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্স কৰি লওঁ। আৰু এইফালে মছলাখিনি যিহেতু পকোৱা হৈছে ধুনীয়াকৈ, ওপৰত তেলটো ধুনীয়াকৈ উঠি আহিছে, এতিয়া মই যিখিনি বইল কৰি লৈছিলোঁ কচু থুৰখিনি ন, সেইখিনি মই এতিয়া দি দিম ইয়াতে ধুনীয়াকৈ। আৰু এইখিনি মই লাহে কৰি এবাৰ মিক্স কৰি লওঁ। আৰু ইয়াত এটা ইম্পৰ্টেণ্ট বস্তু এতিয়ালৈ দিয়াই নাই, আৰু সেই ইম্পৰ্টেণ্ট বস্তুটো কি আপোনালোকে গম পাইছেনে? যিটো বস্তু নহ'লে আমি একো চব্জিয়ে খাব নোৱাৰিম, হয়নে নহয়? গতিকে মই সেই ইম্পৰ্টেণ্ট বস্তুটোৱে দিয়া নাই, আৰু একদম শেষত মানে মই সেই বস্তুটো দিম। সেই বস্তুটো হৈছে এয়া নিমখ, যিহেতু নিমখখিনি নহ'লে একো বস্তুৱে খাব নোৱাৰি, তো মই নিমখখিনি একদম শেষত দি দিছোঁ। এইখিনি ধুনীয়াকৈ মই মিক্স কৰি দিম। আৰু মই এফালে চব্জিখিনি কেনেকুৱা হৈছে এবাৰ ধুনীয়াকৈ লৰাই চাই লওঁ। আৰু এটা বস্তু দিম চব্জিখিনিত, আৰু সেই বস্তুটো হৈছে এয়া, যিহেতু মই আম কাটিছিলোঁ, আৰু আমখিনি মই কটাটো নেদেখুৱালোঁ, তো একদম আমখিনি দিম। আৰু যিহেতু বিলাহী টেঙাও দিব পাৰে, বিলাহী টেঙা মানে সোৱাদটো সিমান ভাল নুঠে, আমটোৰ এটা গোন্ধ আহে, খুব এটা টেষ্টি হয় খাবৰ কাৰণে, খুবেই টেষ্টি হয়, সেইটো কাৰণে। আৰু আমৰ গোন্ধটোৰ কাৰণেও চব্জিটো খুব এটা টেষ্টি গোন্ধ ওলায়, সেইটো কাৰণে মানে মই আমখিনি দি দিলোঁ। আৰু যিহেতু মই জালুকৰ যিহেতু জ্বলা
এটা কচু থু খাই ন, সেইটো মই দিয়া নাই। আৰু মই আজি টেঙাৰে বনাম, গতিকে মোৰ নিচিনাকৈ আপোনালোকেও এবাৰ বনাই খাই যাবচোন। খুব ভাল এটা ৰেচিপি, কাৰণ এইটো হৈছে তেজৰ কাৰণে একদম 1 নম্বৰ ঔষধ। যদি আপোনালোকে খাব পাৰে তেন্তে খুব এটা ভাল ৰেচিপি, গতিকে সকলোৱে এবাৰ টেষ্ট কৰি চাব। আৰু এইখিনি মই আকৌ এবাৰ ধুনীয়াকৈ ঢাকন লগাই দিম। ইফালে মানে বা এজনীয়ে কল কৰিছিলে আৰু বাজনীৰ লগত কথা পাতি থাকিলোঁ, সেইটো কাৰণে মানে অকণমান দেৰি হ'ল। আৰু তাৰ মাজতে আহিল, যিহেতু মাইক্ৰ' ফাইনেন্স আছে ন, সেইটো কাৰণে মানে মাইক্ৰ' ফাইনেন্সৰ মেনেজাৰ আহিল, আহি কেনে পইচা পাৰি লৈ গ'ল। সেইটো কাৰণে অকণমান দেৰি হ'ল ৰন্ধা বঢ়া কৰোঁতে। আৰু এতিয়া চব্জি হ'ব আৰু দালি বনালোঁ, দালি আৰু স্কচ বহাই দিছিলোঁ, সেয়া হ'ল। তাৰপাছত এতিয়া কচু থুৰটো, বাৰু দালি আৰু স্কচ এদিন মই বনাই দেখুৱাম সেইটো চব্জি। আৰু এতিয়া কচু থু বনোৱাটো আপোনালোকক দেখাম ৰেচিপিটো, গতিকে সকলোৱে এনেকৈ কৰি এদিন বনাই খাই চাব। আৰু ইফালে বেটা আহি পালে, আহিয়ে একদম টিভিত লাগিছে। এনেকুৱাই মানে টিভি নিচা আৰু কি কৰিব, ল'ৰা ছোৱালী আজিকালি মানে বহুত প্ৰব্লেম। ভিডিঅ'টো ধুনীয়াকৈ দেখাই যাই থাকিম, চাই থাকিব, একদম শেষলৈ যাব সকলোৱে। চাই পেলাই একদম শেষত মোক কমেণ্ট কৰিব দেই, ভাল বেয়া সকলো। আৰু বিশেষকৈ মোৰ কেমেৰাটোৰ কাৰণে ফটোবিলাক ইমান ভাল নহয়, কেমেৰাটো মোৰ বৰ বেছি ভাল নহয়। ধুনীয়াকৈ এতিয়া আকৌ চব্জিখিনি আছে। আৰু এইফালে হাতখন দেখিছেনে, একদম ক'লা হৈ গ'ল হয়নে? হাতখন মানে কিয় ক'লা হ'ল জানে, কচু থু, যিহেতু কচু থু কাটি আনি ধুনীয়াকৈ আকৌ কাটিবলগীয়া হ'ল ঘৰত, সেইটো কাৰণে মানে হাতখন একদম ক'লা হৈ গ'ল। ধৰিব পাৰিছেনে, চাওকচোন এবাৰ, দেখিছে? মই মেহেন্দি লোৱা নাই, একদম মানে হেৰি হৈছে, কচু যিটো থুৰটো কাটিছিলোঁ, সেইটো কাৰণে মানে হাতৰ দাগটো চেকাটো লাগি গ'ল। কাপোৰত লাগিলে কেনেকুৱা হ'ব চিন্তা কৰকচোন। বাকী এতিয়া যাওঁ পাকঘৰত সোমাই কেনে কি কৰি আছোঁ চাই থাকোঁ সেইবিলাক। আৰু এইফালে চব্জি, চব্জি ধুনীয়াকৈ সিজিছে আৰু আমখিনিও একদম গলি গৈছে, আমখিনি সিজি পেলাই। চব্জি যিটো পানী আছে ন, সেই পানীটো মই নাইকিয়া খুৱাই লৈ এনেকৈয়ে সিজাই ৰাখিম মানে কিমানখিনি আগবাঢ়িছে তো চাই লওঁ। আৰু চব্জি একদম ধুনীয়া সিজি হেৰি হৈ গ'ল। তো চব্জি হ'ল আৰু এতিয়া ধুনীয়াকৈ ঢাকন লগাই দিলোঁ। তো অকণমান সময়ৰ কাৰণে একদম কম জুইত অকণমান সময়ৰ কাৰণে মই ধুনীয়াকৈ কেৰাহীটো বহাই ৰাখিম। হেল্ল' এভৰিৱান, একদম দুপৰীয়া ভাত পানী খাই বৈ লৈ মানে শুই দিলোঁ, টোপনি আহি গ'ল, একদম গম নাপাওঁ। আৰু এতিয়া দিনটো চাইছোঁ একদম বেয়া, দিনটো মানে আন্ধাৰ কৰি লোৱা নাই, একদম বৰষুণ ধুমুহা বতাহ তামাম আহি আছে ৰাতি। আৰু এতিয়া কাপোৰখিনি ধুনীয়াকৈ চপাই মেলি লৈ যাওঁ। আৰু এইফালে কাপোৰবিলাক মানে শুকালে মানে চপাই মেলি লৈ যাওঁ। একদম বহুত কাপোৰবিলাক আনি একদম বিচনাত দমাই থৈ দিলোঁ। আৰু কাপোৰবিলাক এতিয়া নাসামৰোঁ, একদম ৰাতিহে সামৰিম, এতিয়া নাসামৰোঁ আৰু এইবিলাক কাপোৰ। আৰু এইফালে খিৰিকীখন, এখন আমাৰ পাছফালৰ খিৰিকী। হেল্ল' এভৰিৱান, আৰু এইফালে এতিয়া পূৰা আন্ধাৰ আৰু মই ইফালে বহাই আছোঁ ভাত চব্জি, একদম পূৰা ভাত চব্জি বনোৱাত ব্যস্ত হৈ আছোঁ। আৰু ইমান আন্ধাৰ হৈছে দেখিছেনে, সেইটো কাৰণে মই ৰাতি বিশেষকৈ ভিডিঅ'টো নকৰোঁৱে। ৰাতি মানে ভিডিঅ'টো কৰিলে অকণমান প্ৰব্লেম হয়, যিহেতু ঘৰখনত লাইটৰ ব্যৱস্থা একেবাৰে কম, সেইটো কাৰণে মানে অকণমান দিগদাৰী হয়। তো যিয়ে নহওক, আৰু আজি ভাবিছোঁ আন্ধাৰে মুন্ধাৰে ভিডিঅ'টো কৰোঁ। আৰু এইফালে মই একদম কাম বন কৰি থৈ মানে মামা ছোৱালী এজনী আমাৰ ঘৰৰ ওচৰতে বিয়া পাতিছে, অকণমান দূৰ আৰু, তো তালৈ গ'লোঁ, গৈ পেলাই অলপ সময় থাকি কৰি আহিলোঁ। আহি কৰি এতিয়া আকৌ বেটিয়ে চাহ বনালে, চাহ খালোঁ, খাই বৈ লৈ এতিয়া মই ৰন্ধা বঢ়াত লাগি আছোঁ। আৰু সিহঁত দুইটা মানে বাবু ল'ৰাটো অলপ অসুবিধা হৈ আছে, শুই আছে, আৰু ছোৱালীজনীয়ে ধুনীয়াকৈ পঢ়ি আছে। তো মই এইফালে ভাত চব্জি বনাই আছোঁ পূৰা, মিষ্টাৰ অহাই নাই, মিষ্টাৰ বজাৰ পৰা আহি পোৱাই নাই। চ' মই এতিয়া কি চব্জি বনাইছোঁ বাৰু সেইটো দেখুৱাম। বিলাহী আৰু মাছ, আৰু লগতে ইফালে বহাইছোঁ
লেচেৰি মাহ আৰু আলু দুইটা মিক্স কৰি ধুনীয়াকৈ ভাজি থৈছোঁ। চব্জি হোৱাই নাই, এয়া গেছ জ্বলি আছে। এয়া হৈছে ৰাতি খানা। গতিকে আজি ৰাতি খানাৰ চলে এইখিনি আজি এনেকুৱাকৈ বনালোঁ, যিহেতু মিষ্টাৰ বজাৰৰ পৰা আহি পোৱা দেৰি হ'ব। আৰু বজাৰৰ পৰা আহি পোৱালৈ কি আনে সেইবিলাক বাৰু কাইলৈহে খাব পাৰিম, কাৰণ আহোঁতে আহোঁতে বহুতখিনি ৰাতি হৈ যায়। সেইটো কাৰণে এনেকৈ আজি ঘৰত যিখিনি আছিল সেইখিনিয়ে চলাই দিছোঁ। ভিডিঅ'টো যিসকলে শেষলৈ চাইছে সকলোকে ধন্যবাদ জনাইছোঁ। গতিকে সকলোৱে একদম ধুনীয়াকৈ আগুৱাই লৈ যাওক দেই। আৰু এইফালে মই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। গতিকে সকলোকে গুড নাইট, কাইলৈ লগ পাম, বাই বাই।